हेलो दोस्तों, वेलकम टू माय चैनल। मैं हरानन आपनालोके चाই আছে हरानन चैनल। আজি বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ সন্মুখত। একচুৱেলি আজিকালি টাইম নাপোৱা হৈছোঁ, ৱাৰ্কিং ছিজন আৰু বিজি, সেইটো কাৰণে আৰু ভিডিঅ' ইমান বনাব পৰা নাই। আজি ভাবিলোঁ অলপ এটা ভিডিঅ' বনাই লওঁ। আশা কৰোঁ মোৰ ইউটিউব ফেমিলি চবে ভালে আছে আৰু ভালে থাকক, আৰু অসমৰ পৰিস্থিতি চাগে ভালে আছে, আৰু দোয়া কৰোঁ ভালে থাকক, চবে ভালে থাকক। একচুৱেলি মই আহিছোঁ, আজি ছানডে হয়, আমাৰ ছাইড অফিচ বন্ধ, তথাপিও আৰু কাম আছিলে ছাইডত, সেইটো কাৰণে আহিছোঁ। আপোনালোকক দেখুৱাম ক'ত আহিছোঁ, কি কৰি আছোঁ। সেইটোৱে আশা কৰোঁ মোৰ চব ইউটিউব ফেমিলি ভালে আছে আৰু ভালে থাকক। আৰু এটা কথা মানে ভিডিঅ' বনালোঁ যে এইবাৰ ক্লাছ 9, 10 চবকে প্ৰমোট কৰিছে, 12কো প্ৰমোট কৰিছে, ভাল কথা। কিন্তু মানে আপোনালোকে একচুৱেলি যিবিলাক ষ্টুডেণ্ট হয় 12 বা 10ত আছিলে, সিহঁতে যদি ভাবে যে প্ৰমোট হৈছোঁ খুচি হৈ যাব, মানে হেপী, বাট হেপী নহ'ব। কাৰণ 10 আৰু 12টো লাইফৰ মেইন ষ্টেজ হয় আৰু নহয়ও। কাৰণ আপুনি 10 আৰু 12ত আপোনাৰ লাইফটো ছেট কৰিব নোৱাৰে। 10 আৰু 12ৰ পিছত আপুনি কি এণ্ট্ৰেঞ্চ ইঞ্জিনিয়াৰিং কৰিব, মেডিকেল কৰিব, আৰু কোনোবাই হয়তো চিম্পল BSc কৰিব পাৰে। তেতিয়া মানে মেইন লাইফৰ তেতিয়াৰ পৰা ষ্টাৰ্ট হয়, 10 বা 12ৰ পৰা ষ্টাৰ্ট নহয়। মই ভাবোঁ যিটো মানে ভাল কথা, প্ৰমোট হৈছে ভাল কথা, কিন্তু তথাপি এতিয়া আপোনালোকে ভাল এণ্ট্ৰেঞ্চৰ কাৰণে তৈয়াৰী কৰক। ইঞ্জিনিয়াৰিং ইয়া মেডিকেল আৰু বহুত কিবা কিবি লাইন আছে। মেইন ব্ৰাঞ্চ সেইটোৱে কয়, ইঞ্জিনিয়াৰিং আৰু মেডিকেল বুলি কয়। তো মানে সেইটোৱে আপোনালোকে ভালকৈ কোচিং কৰক, ভালকৈ পঢ়ক, ভালকৈ তাৰপিছত এণ্ট্ৰেঞ্চত কিবা পালে তেতিয়াহে আপোনালোকে হেপী হ'ব। এতিয়া প্ৰমোট কৰিছে বুলি খুচি হৈ গৈছে, নাই 10, 12 পাছ কৰিলোঁ ভাল, নাই এইটোত একো নাই। 10 আৰু 12টো পাছ কৰে চবে, কিন্তু মেইন কিবা টেকনিকেল লাইন ইয়া কিবা লাইন লৈ পঢ়ক, যে লাইফটো ছেট হৈ যায়, কিবা কাম কৰি খাব পাৰে, জব কৰি খাব পাৰে। সেইটো পিছত চিন্তা কৰক। যিয়ে নহওক, বহিলোঁ ইয়াতে ব্ৰিজৰ পেৰাপেটত। চাওক মোৰ পিছপিনে ইয়াৰ সন্মুখৰ পিনে অলপ দেখুৱাই দিম দিয়ক, কেনেকুৱা ঠাইত আছোঁ আমি, কি অৱস্থা, সেইটোৱে।